এই চাবি তো মার খাবি গো পয়সা এটাকে গাড়িটা চালাবি এটা গাছ আপোনালোকে RPM শুনক তাকে গৈ আছো গাছ আমাৰ জিউচক মডিফিকেশ্যনটো কৰাৰ কাৰণে মানে মডিফিকেশ্যনটো ষ্টাৰ্ট কৰি দিছোঁ আৰু ভাই ই আৰু এচি লগাই দিছে ইয়াৰে V3খনত যিটো বাই লাউড দি আছে না ইয়াৰ গেলা চাউণ্ডটো তাতে আৰু V3ৰ গাইছ চাউণ্ডটো বহুতে বেছ মাৰে কচু খোৱা চলি না গাইছ কচু খাই কিনে এনেকুৱা মুখৰ খুজতি উঠি আছে তাতে আৰু ব্লগ বনাই আছোঁ খুজতি ব্লগ গাইছ এইটো কটাই পূৰা ফিনিচিং হ'ব না চিলচিলে হ'ব না ওকে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল দিছ ইজ বেকাৰ্ছ ব্লগ তো গাইজ এতিয়া মই গৈ আছোঁ এইফালে এখন দোকানত গৈ আছোঁ মানে তো দোকানখনকেও গৈ আছোঁ কি কথা কৈ আছোঁ অকণমান পিছত কিন্তু আজি কামটো হয়নে নহয় সম্ভৱ তো সেইটো মই এতিয়া বৰ্তমানতো আইডিয়া নাই দেন ফাৰ্ষ্ট টাইম মানে সুধিব গৈ আছোঁ একচুৱেলি গাইজ মোৰ চিনাকিয়ে হয় দোকানটো বাট গাইজ সেইটো কামটোহে কৰিব পাৰিব নে নাই মই যোনটো কাম ভাবিছোঁ সেইটোহে পাৰিব নে নাই সেইটো এতিয়া বৰ্তমান নাজানো দেন তাতে গৈ পিনে গম পাম আৰু তো কেনেকুৱা কি হয় তো ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ আৰু তো এইফালে ৰাস্তা ঘাটখিনি হৈ আছে আৰু লাহে ধীৰে দেন এইবিলাক হোৱাৰ পিছত আৰু ভাল লাগিব আৰু আমাৰ ইয়াতে ভিডিঅ' চিডিঅ' বনাব তেনেকুৱা ভাল লাগিব আৰু ইফালে লৈছোঁ মই গাইছ সেইদিনাখনতো ভিডিঅ'ত দেখা পাইছে এক্সট্ৰা গেটখিনি তো ইয়াতে লৈছোঁ মই এক্সট্ৰা গেটখিনি আজি এতিয়া গৈ আছোঁ এক্সট্ৰা গেটখিনিৰে কাম কৰিব একচুৱেলি গাইছ তো এতিয়া তাকে গৈ থাকোঁ সেইখন দোকানক লাগি দেন দোকানখনত গৈ পিনে গাইছ কি কৰিম মই প্ৰথমতে গাইছ এইখন এক্সট্ৰা গেটখন যে তো এক্সট্ৰা গেটখন মানে মই কি কয় পেইণ্ট কৰিম আৰু প্লাছ ইফালে পটিনটো কৰিম এই দুটা একেলগতে কৰিব লাগিব তো এইটোকে মানে কৰিব পাৰিব নে নাই তো তাকে সুধিব গৈ আছোঁ যদি পাৰে তো ভালেই হ'ল তো মই ইফালে গুৱাহাটী নগ'লে হ'ব একচুৱেলি পাৰিব লাগে মোৰ হিচাপত মানে বহুতে কৰে কিন্তু মানুহ লৈ মানুহ কথা নকয় তো সিহঁতে নৰিব পাৰে আৰু বেলেগত পাৰিব পাৰে আৰু এটা মই বেলেগত কণ্টেক্ট কৰি থৈছোঁ সেইটোত পাৰিব বোলে কিন্তু আগত মানে মই ওচৰতে ইয়াতে সুধি চাওঁ তো মিৰ্জাত আছে আৰু তো মিৰ্জাতো পাৰে দেন মিৰ্জাত লাগি যোৱাতকৈ তো ইয়াতে পাৰে যদি ইয়াতে কৰি ল'ম আৰু যি গতিকে মোৰ ইয়াতে চিনাকি আছে তো সেইটো কাৰণে ইয়াতে ভাবিছোঁ মই তাকে কৰিম বুলি কিনে যদি হয়তো ভালেই হ'ল নহয় যদি আৰু মিৰ্জা যাম মিৰ্জাত যদি নহয় গাইছ গুৱাহাটী যাম দেন এইটোতো জল্দি জল্দি কৰিব লাগিল আৰু এতিয়া তাকে গৈ আছোঁ গাইছ আমাৰ জিউচক মডিফিকেশ্যনটো কৰাৰ কাৰণে মানে মডিফিকেশ্যনটো ষ্টাৰ্ট কৰি দিছোঁ আৰু আপোনালোকে দেখা পাই আছে মডিফিকেশ্যনটো এটা এটাকৈ কৰি আছোঁ তো গোটেইখিনি একেলগতো কৰিব নোৱাৰোঁ পইচা বাজেটটো মিলাই পিনে কৰি আছোঁ মই কামবিলাক তো আপোনালোকৰ যিটো কমেণ্ট আহি আছে না গাইছ আৰু আপোনালোকে কৈছিলে যোৱা ভিডিঅ'ত বহুতে ইনষ্টাগ্ৰামত মোক ফটো আৰু ৰীল দিছিলে আপোনালোকক তো তাৰে এটাৰ মিলিছে বাৰু তো এটা মই যোনটো চাইছিলোঁ সেইটোৱে হৈছে তো আপোনালোকক ক'ম বাৰু কোনটো কেনেকুৱা মডিফিকেশ্যনটো কৰিম বাট গাইছ সেইটোৱে কৰিম আৰু আপোনালোকৰ মতে মানে কৰাটো কৰিমেই এতিয়া গাইছ আণ্ডাৰবেলিটো মই অৰ্ডাৰ দিব লাগে আণ্ডাৰবেলিটো দি আছোঁ সোনকালে অৰ্ডাৰ দি আছোঁ একচুৱেলি গাইছ মই সেইটো গুৱাহাটী যাব লাগিব আগত দেন গুৱাহাটী যোৱাৰ পিছতে তাতে মানে কথা বাতৰাখিনি পাতি পিনে কামটো কৰিব লাগিব আৰু এতিয়া বেছি জোৰেও যাব নোৱাৰোঁ এইটো মনাটো মানে উৰি উৰি যাই থাকে আৰু গাইছ মই আহোঁতে ভাত খাই আহোঁতে কচু খাই আহিছিলোঁ কেলা মুখটো খোজাই আছে বেয়া গলটো খোজাই আছে মুখৰ মানে লিপছটো খোজাই আছে হেত কেলা কচুটো বেজাই খোজাইছে কি জানি আজি কচু খোৱা চলি না গাইছ কচু খাই কিনে এনেকুৱা মুখৰ খুজতি উঠি আছে তাতে আৰু ব্লগ বনাই আছোঁ খুজতি ব্লগ গাইছ এইটো এইখিনিতে আছিলে বেছি দূৰত নাই আৰু গাইছ এইখিনি হ'ল আকচিয়া দেন ইয়াতে আছিলে দোকানটো অকণমান আগত দেন তাতে গৈ পিনে আগত সুধিলোঁ দেন তাৰপিছত আপোনালোকক কৈ আছোঁ কেনেকুৱা কি কৰিব পাৰে তো গাইছ এতিয়া দোকানটো আহি পালোঁ ইয়াতে তো ইয়াতে এবাৰ সুধি চাওঁ ৰ'বা যদি পাৰেতো গাইছ ভালে হৈছিল মা কচম গাইছ এইটো বস্তুটো যে এইটো বাইকৰ বস্তু হা এতিয়া বাইকৰ বস্তুটো মানে এইবিলাক যে আছে এইবিলাক অকণমান ফুটা চুটা যে আছে এইবিলাক মানে পটিন কৰিব লাগিছিল পূৰা ফিনিচিং পটিং আৰু তাৰপিছত আৰু পেইণ্টটো কৰিব লাগিব মই কালাৰটো ক'ম বাৰু কথা নাই এইটো পেইণ্ট প্ৰথমতে পটিন তাৰপিছত পেইণ্ট মই পেইণ্টৰ কালাৰটো ক'ম বাৰু কৰিম বাৰু এইটো হ'ব না নাই নে যিকোনো কালাৰ মাৰিলেও নে গোটেই পূৰা ফিনিচিং হ'ব না চিলচিলে হ'ব না তো গাইজ ফাইনেলি হৈ গ'ল মানে কামটো কমপ্লিটটো হোৱা নাই গাইজ তো মানে ছাকচেছ হ'লোঁ আৰু মই যিটো ভাবিছিলোঁ সেইটো তো মই কামটো কৰিব দি দিলোঁ ইয়াতে দোকানত এতিয়া দোকানত মানে কামটো কৰিব গৈ তো এতিয়া দোকানত মানে কামটো কৰিব তো গাইজ মানে কম বাজেটত আৰু মানে জব্দখানা আৰু ধৰি লওক আপোনালোকে যদি এতিয়া গুৱাহাটীত যায় আপোনালোকে যদি গুৱাহাটী এইকেইটাত মানে ডাঙৰ ডাঙৰ চবকেইটা যেতিয়া কাম কৰে তেতিয়াহ'লে নাই বোলে বহুতখিনি দাম লয় তাৰমানে তাতে হিচাপতছে মানে অকণমান দামটো বেছি হয় অনলি গাইজ পেইণ্টটো আৰু এইটো পটিনটো এইটোতে অকণমান মোৰ নাই বোলো 2000 পৰা 2500 টকা যাব আৰামছে মই সেইটো একদম চিয়'ৰ জানো মই তো সেইটো কাৰণে মোৰ
কাৰণে মই ইয়াতে যি গতিকে মোৰ চিনাকি আছে মই আগে পিছে গাড়ী চাড়ী এইবিলাকো কাৰ চাৰবিলাক চলালেও কিছুমানৰ যদি কিবা হয় তো ইয়াতে কৰোঁ কাম চাম তো সেইটো কাৰণে অকণমান চিনাকি আছে যি গতিকে সেইটো কাৰণে মই ভাবিলোঁ যে ইয়াতে একবাৰ কৰিব পাৰে না নৰে একেতো বস্তুটোতো মানে একেই হ'ল যোনটো পেইণ্ট কৰে আৰু পটিং কৰে সেইটোতো একেই হ'ল না খালি মই কালাৰটো বেলেগ এটা কৈছোঁ মই যোনটো কালাৰ কৈছোঁ সেইটো কালাৰটো অকণমান দামটো পৰে আৰু একচুৱেলি গাইজ এটা কথা কৈ দিওঁ আপোনালোকক এইটো ব্লেকটো যে এইটো ব্লেকটো নহয় দেই কালাৰটো তো এটা বেলেগ কালাৰ পেইণ্টটো কৰিব দিছোঁ তো অহাকালি বস্তুটো দি দিম কৈছে আজি বোলে কাম চলা নাই তো আজি কৰিব পাৰিলোঁ হয় আৰু গাইজ কৰিলেও মানে ইফালে ৰ'দটো নাই ন আজি মানে ইমান এটা ৱেডাৰটো খাছ তেনেকুৱা নহয় তো সেইটো কাৰণে অকণমান প্ৰব্লেম হ'ব তো একো নাই গাইজ মোৰতো একো নাই তো সিহঁতে যেতিয়া কৰি দিয়ক আৰু কালিৰ দিনটোৰ ভিতৰত হোৱা কৰি দিম কৈছে মই কালি ইভিনিং 3-2মান বজাত আহি যাম আহি যাই কিনে বস্তুটো লৈ যাম তেতিয়া আপোনালোকক দেখুৱাম কেনেকুৱা পেইণ্ট কৰিছোঁ প্লাছ আৰু কেনেকুৱা মডিফিকেশ্যনটো কৰিম তো আপোনালোকক নেক্সট ব্লগত আপোনালোকক ধুনীয়াকৈ ক'ম আৰু বাকী এতিয়া নাজানো গাইজ ক'ত গৈ আছোঁ ইফালে মইতো আহি পালোঁ কথা কওঁতে গাইজ বকো আহি পালোঁ এতিয়া আৰু ক'ত বা কি হয় নহয় দিয়া গড বৰষুণ ভাই এই কেলা বৰষুণ পৰিছে বেয়াকে পৰিছে কি ভাই চলাটো মোৰ গোটেই বোকা হৈ গ'ল চালগে গাইছ গোটেই পানী হৈ গ'ল মোৰ বগা চলা আজি শেষ অৱস্থা বেয়া হ'ল আজি মোৰ বাকী গাইছ আপোনালোকে আমাৰ জিউ চকটো দেখা পাইছে পুৰা ফুল অন ব্লেক হৈছে আৰু ব্লেকৰ পৰা আৰু গাইছ আৰু বেলেগ কালাৰ হ'ব গৈ আছে লাহে ধীৰে তো এইটো অকণমান টাইম লাগিব গাইছ এইটো फुसुरी के किसका बाइक है यार फकतियात पाइसा तो बेलेगर बाइक उरे आसा আজি পৰে তাকে পিছে পাইছা লাউৰা ফাৰ্ষ্ট ইয়াৰত পিছে পাইছা তো গাইছ এক্সটেৰিয়ৰখন দি দিলোঁ এতিয়া কেনেকুৱা কি কালাৰ কৰিম মই আগৰ মানে আহি থকা ভিডিঅ'ত কৈ দিম আৰু নেক্সট ভিডিঅ'ত কৈ দিম আপোনালোকক ধুনীয়াকৈ এতিয়া আৰু কি ক'ম আৰু গাইছ একচুৱেলি গাইছ মোৰ ভাল লাগি আছে তো গাইছ বৰষুণটো জোৰকৈ আহিব লাগিছে এতিয়া আগলৈ নাযাওঁ আৰু আগত বেছিকৈ পৰি আছে তো সেইটো কাৰণে ইয়াৰ পৰা ঘূৰি দিছোঁ কোনোবা মাতিছে গাইছ বল ভাই ইয়াৰো এচি লগাই দিছে ইয়াৰে ভিতৰিখনত যিটো বাই লাউড দি আছে না ইয়াৰ গেলা চাউণ্ডটো তাতে আৰু ভিতৰিৰ গাইছ চাউণ্ডটো বহুতে বেছ মাৰে কি চালিয়া চাউণ্ড চেক্সি চাউণ্ড দি আছে বম লাউড কিন্তু গাইছ মোতকৈ বহুত লাউড আৰু গাইছ এতিয়া আৰু বেছিকৈ ফালিব নোৱাৰিম হৈ ৰাস্তাগিলা ভিজি আছে না তো ইফালে মানে বোকাবিলাক মোৰ চলাটোত আহি আছে তাতে আৰু বগা চলা পিন্ধিছোঁ ন অকণমান হ'লেতো আহিবই না তো মাতগাৰটো নাই না সেইটো কাৰণে এতিয়া গাইছ মই এইফালে গৈ আছোঁ হাঁহিম চাইডে অকণমান আগত কাৰণ মোৰ মানে কি কয় পইচা কেছ পইচা নাই অনলাইন আছে তো দোকানীটোক মানে কেছ পইচা দিব লাগিব অকণমান কিবা এটা এডভান্স দি দিম আৰু তো সেইটো কাৰণে সেইফালে পানী মই জৰি যাব নোৱাৰোঁ ইয়াতে নেকি চলে গাইছ লগৰকেইটাক বাবা দি দিলোঁ আৰু এতিয়া মই গৈ আছোঁ আৰু দোকান ঘৰতে মানে তো অকণমান এডভান্স দিব লাগিব পইচাটো তো দি দিওঁ আৰু তো তেতিয়াহে কামটো ভালকৈ কৰিব না তো সেইটোতো কথা আৰু গাইছ এটা আপোনালোকৰ ভাল খবৰ বুলি আগৰ ভিডিঅ'ত যে কৈছিলোঁ মই তো সেইটো গাইছ ভাল খবৰটো মোৰ ফাইনেলি ছাকচেছ হৈ গ'ল এতিয়া আপোনালোকৰ বহুতৰে কুৱেশ্যন আছিলে মোৰ মানে বহুতে আপোনালোকে মোৰ কমেণ্টত কুৱেশ্যন কৰি থাকে আৰু অমুকটো তমুকটো তো এতিয়া সেইটো কুৱেশ্যনৰ এনচাৰটো ফাইনেলি আপোনালোকৰ মাজত আহি গৈছে এতিয়া এইটো ব্লগত আপোনালোকক নকওঁ আগৰ ব্লগত আপোনালোকক ধুনীয়াকৈ বুজাই দিম কথাটো কেনেকুৱা কি হৈছে কেনেকুৱা কি প্ৰচেছ কেনেকুৱা কি মই ছাকচেছ হৈছোঁ তো সেইটো আপোনালোকক ভালকৈ ধুনীয়াকৈ ডিটেইলছত জনাই দিম আপোনালোকক তো সেইটো কাৰণে আপোনালোকে দুটামান দিন ৱেইট কৰা আপোনালোকক ধুনীয়াকৈ ডিটেইলছটো দিম বাৰু তো আপোনালোকক কুৱেশ্যনৰ এনচাৰটো দিম সেইটো কাৰণে গাইছ বহুতে হেপ্পী গাইছ ফাইনেলি গাইছ মোৰ যিটো সপোন আছিলে ইমান দিনৰ পৰা তো সেইটো সপোনটো ফাইনেলি এতিয়া মোৰ পূৰণ হ'ল আপোনালোকক আগৰ ভিডিঅ'ত কৈছিলোঁ হ'বলৈ গৈ আছে বুলি কিনে এতিয়া গাইছ ফাইনেলি হৈ গ'ল সেই সপোনটো পূৰণ হৈ গ'ল
এই চাবি তো মাৰি খাবি গম পাইছা এনেকৈ গাড়ী নচলাবি তো গাইছ এইটো হ'ল লগৰে মানে এনেই ধেমালি কৰিছোঁ ধমকি দিলোঁ আৰু তো সি বালাৰ টিম মাৰি আছে মানে লগৰটো তো ভিডিঅ'ত অকণমান তেলাটো দিবৰ কাৰণে ভাল হ'ব না তো সেইটো কাৰণে এক দমটো দি দিলোঁ মানে একো কাজিয়া নহয় এইটো গাইছ লগৰে হয় বাবা অভাৰটেকটো কৰিব দে ভাই এনেই মানুহজনে ছোৱালীকেইটা দেখিছে গীতটো চাইছে আৰু বাছা অঁ চাইছে দৌৰ লেভেলত পাৰ হোৱা ৰাস্তা চ' আৰু গাইছ আপোনালোকে বহুতে মোৰ ভিডিঅ'ত কমেণ্ট কৰি থাকে RPM লাগে আজি গাইছ RPMটো দিম দিয়া অকণমান বেছিকৈ নিদিওঁ বাৰু অকণমানটো দি দিব পৰা যায় না কি কোৱা গাইছ ফাইনেলি এতিয়া আমাৰ এক্সট্ৰিগেট ফাইনেলি 14 হৈ গ'ল তো এতিয়া 14টো মানে আৰম্ভ ষ্টাৰ্টিং হৈ গ'ল আৰু এইফালে চাওক চ' গাইছ কামটো আৰম্ভ হৈয়ে গ'ল আমাৰ এক্সট্ৰিগেটৰ পেইন মানে 14টো হৈয়ে গ'ল আৰু তো আধা আধি হৈয়ে গ'ল এতিয়া খালি কালাৰটো কৰিব ধুনীয়াকৈ অহাকালি 12টা-1টামান বজাত আহি পিনে ধুনীয়াকৈ লৈ যাম আৰু বস্তুটো দেন আপোনালোকক দেখুৱাম আৰু কেনেকুৱা কি কালাৰ কৰিলোঁ কি নকৰিলোঁ সকলোখিনি গোটেই দেখুৱাম আপোনালোকক বাকী গাইছ আপোনালোকক এতিয়া RPMটো লাগে ন লাষ্ট বাৰ গাইছ ভিডিঅ'টো এণ্ড কৰাৰ আগত আপোনালোকে ধুনীয়াকৈ RPMটো শুনক আপোনালোকক RPMটো দি আছোঁ অকণমান আগত গৈ পিনে এতিয়া গাইছ আপোনালোকে RPM শুনক কেনে হ'ব দে গাইছ আজি ইমানটো নিদিওঁ আৰু